Hello friends, কি খবৰ? মাঘ বিহুৰ শুভেচ্ছা যাচিলো আৰু মই এই ব্লগটো বনাইছো। মই এতিয়া ঘৰতে আছো এই জালিঘাটত জুই ফুৱাই আছো। অলপ পাছত আমাৰ ৰাইজৰ ভেলাঘৰত যাম। তাতে ভকতসকল বহি আছে, পাত পঢ়ি আছে। দেখাবলৈ গৈ আছো। যাওঁৱে তাতে আৰু দেখা পাবই এতিয়া। সেয়া ভকতসকলে পাত পঢ়ি আছে। পাত পঢ়ি আছে। পাত পঢ়াখিনি এতিয়া শুনা নাই মানে বিৰতি এতিয়া চাহ খাব লৈছে তেওঁলোকে। চাহ খোৱাৰ পাছতে আৰু ভাগৱত পাঠ আৰম্ভ হ'ব। বিৰতিৰ পাছতে আৰু শুনা পাব আৰু। ধুনু এইফালা 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 বুট পোৱা তেনেকে থাকোঁতে দে কৃষ্ণ হৈ থাকি দে প্ৰসন্ন হওক প্ৰভু বস্তুটোকে জনাও প্ৰভু কৃপা এয়া প্ৰথম মেজি ভাগ জ্বলোৱা গৈছে। তাৰপৰা বাকীখিনি জ্বলাবৰ কাৰণে যাব লাগে। বেলেগে ধৰা একজনৰ হলে আৰু বেলেগ আহা বুট কোৱা দি আছে। কমাই দিব যে চেণ্ডেল পিন্ধক ঠাণ্ডা কেইটামান বাইক দিব লাগে শস্য ভাল হ'ব। চবেই ফূৰ্তিত আছে, একদম উলহ মালহ। কেনেকুৱা লাগিছে ক'ব আপোনালোকে কমেণ্ট কৰি। এনেকুৱা সুন্দৰ পৰিৱেশ মাঘ বিহুত
লাগে এই টিকলি মাইনা বছৰ মূৰত পোৱা যায় আকৌ আহি থকা বছৰত আকৌ এনেকৈ সকলোকে দেখা পাম সকলোকে দেখিম ভিডিঅ'টো চাই গৈ থাকক এলাহ নকৰিব মেজি জ্বলাই আহি আকৌ আইসকলে নামত ব্যস্ততা হ'লহি নাম গাই আছে লগতে কণী যুঁজো হৈ আছে দেখা পাব কণী যুঁজ ভাল মেল মই কেনেকৈ মেলি দিওঁ নহ'লে তই মামু বহুত কণী যুঁজ দে আছো আছো